কাহিনীবোৰ কৈ যাম। কত কিমান যে কাহিনী, বহু কাহিনী লিখিত ৰূপত ৰৈ যায় যুগ যুগান্তৰলৈ, আৰু কত যে কাহিনী অলিখিত হৈ ৰৈ যায়। এই অলিখিত কাহিনীবোৰেও জয় কৰে মানুহৰ হৃদয়। মুখে মুখে এটা প্ৰজন্মৰ পৰা আনটোলৈ বাগৰিয়ে কালজয়ী হয় বহু কাহিনী। আজি ক'বলৈ ওলাইছোঁ গুজৰাটত বাস কৰা আফ্ৰিকান মূলৰ লোকসকলৰ কিছু অকথিত কাহিনী। বহু বছৰ আগতে নিজ মাতৃভূমি এৰি আহি হাড়ে হিমজুৱে ভাৰতীয় হোৱাৰ কাহিনী। গুজৰাটৰ বাসিন্দা হোৱাৰ আমাৰ আজি বহু বছৰেই হ'ল। বহু দিনৰ পৰাই শুনি আছিলোঁ গুজৰাটৰ সেই বিশেষ গাঁওখনৰ বিষয়ে। মোক আকৰ্ষিত কৰা নামটো আছিল জাম্বুৰ দ্য আফ্ৰিকান ভিলেজ। গিৰ অভয়াৰণ্যৰ ওচৰত থকা আন এখন আকৰ্ষণীয় পৰ্যটনস্থল সেই গাঁওখন। আফ্ৰিকান ভিলেজ নামটোৱে মনত বহু কৌতূহলৰ সৃষ্টি কৰিছিল। প্ৰবল ইচ্ছা হৈছিল সেই গাঁওখনৰ বিষয়ে জানিবলৈ। আমি সেইবোৰ 3 দিনীয়া কাৰ্যসূচীৰে গিৰ অভয়াৰণ্য দৰ্শনৰ বাবে গৈছিলোঁ। গিৰ অভয়াৰণ্যৰ সুগভীৰ জংঘলৰ মাজত অৱস্থিত আমি থকা ৰিজৰ্টখনত গধূলি সময়ত এক সাংস্কৃতিক অনুষ্ঠান আয়োজিত হৈছিল। তাতে দক্ষিণ আফ্ৰিকা মূলৰ জুনাগড়তে থকা সিদ্ধি বাদশ্বাহ জনগোষ্ঠীৰ লোকসকলৰ বিশেষ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিল। আমি ৰিজৰ্টখনৰে এজন কৰ্মীক সুধি গম পালোঁ যে তেওঁলোক জুনাগড়ৰ জম্বুৰ নামৰ গাঁৱৰ দক্ষিণ আফ্ৰিকান মূলৰ লোক। বহু বছৰ ধৰি ভাৰতত বাস কৰা এই লোকসকল এতিয়া হাড়ে হিমজুৱে ভাৰতীয় হৈ পৰিছে। কথাখিনি জানি পুলকিত হৈ পৰিলোঁ। তেওঁলোকৰ বিষয়ে আৰু কথা জানিবলৈ আগ্ৰহী হৈ পৰিলোঁ। উল্লেখনীয় যে প্ৰতি ৰাতি দক্ষিণ আফ্ৰিকা মূলৰ জুনাগড়তে থকা সিদ্ধি বাদশ্বাহ জনগোষ্ঠীৰ লোকসকলে বিশেষ অনুষ্ঠান পৰিৱেশন কৰিবলৈ তাত থকা ৰিজৰ্টবোৰলৈ আহে। তেওঁলোকে পৰ্যটকক নাচ গান কৰি আমোদ দিয়ে আৰু ৰিজৰ্টৰ মালিকে তাৰ বিনিময়ত মূল্য দিয়ে। সেয়া তেওঁলোকৰ এক প্ৰকাৰৰ জীৱিকা। সেইদিনা আমি থকা ৰিজৰ্টখনলৈও তেওঁলোকৰ পৰম্পৰাগত ধামাল নাচ প্ৰদৰ্শনৰ বাবে আহিছিল সেই লোকসকল। ৰিজৰ্টখনত থকা ফুলনিৰ মাজৰ মুকলি ঠাইখিনিত একুৰা জুই ধৰি তাৰ চাৰিওফালে পৰ্যটকসকল বহিবলৈ সৰু সৰু বিচনাৰ ব্যৱস্থা কৰিছিল। ঢোলৰ শব্দ শুনি আমি আমাৰ কোঠাৰ পৰা ওলাই আহি এখন বিচনাত চাৰিও বহি ল'লোঁ। এটা এটাকৈ ক'লা ছাল আৰু কেঁকোৰা কেঁকুৰ চুলিৰ আফ্ৰিকান মূলৰ যুৱকে মুখত কিবা কিবি আক বাক কৰি মূৰতো গছৰ পাতৰ মুকুট পিন্ধি জন্তুৰ ছালৰ দৰে কাপোৰেৰে তলৰ অংশ মেৰিয়াই ঢোলৰ চেৱে চেৱে তেওঁলোকৰ পৰম্পৰাগত ধামাল নাচ পৰিৱেশন কৰিলে। দৰ্শকক আমোদ দিবলৈ তেওঁলোকে বিভিন্ন ৰোমাঞ্চকৰ খেল দেখুৱাইছিল। মাজে মাজে একোজনহত দৰ্শকক ধৰি কান্ধত উঠাই ঢোলৰ চেৱে চেৱে নাচিছিল। এবাৰ এজন যুৱকে মোৰ স্বামীকো কান্ধত উঠাই ল'লে। অৱশ্যে তেওঁ পৰে বুলি মোৰহে উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল। ধামাল নাচৰ শেষত তেওঁলোকে সুন্দৰকৈ গুজৰাটীসকলৰ পৰম্পৰাগত গৰবা নৃত্য প্ৰদৰ্শন কৰিছিল। বহু দৰ্শকে তেওঁলোকৰ লগত গৰবাত অংশগ্ৰহণ কৰিছিল। সঁচাই জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে নিবিড় আলিংগনেৰে আপোন কৰি ল'ব পৰা প্ৰশান্ত আৰু উমাল এই ভাৰতভূমি। অনৈক্যৰ মাজত ঐক্যৰ যেন এক দৃষ্টান্ত এয়া। মন ভৰি পৰিছিল আমাৰ। অনুষ্ঠানৰ শেষত দলটো যাবলৈ ওলাওঁতে মোৰ স্বামী গৈ দলপতিজনৰ লগত চিনাকি হ'ল আৰু পিছদিনা তেওঁলোকৰ গাঁও চাবলৈ যোৱাৰ কথা ব্যক্ত কৰিলে। জাকিৰ নামৰ যুৱকজন আছিল দলটোৰ প্ৰতিনিধি। জাকিৰে তেওঁৰ ফোন নম্বৰ দি তেওঁলোকৰ গাঁৱলৈ যোৱা ৰাস্তাৰ বিষয়ে সবিশেষ বুজাই দিলে। পিছদিনা দুপৰীয়া আমি ৰিজৰ্টখনত সুস্বাদু গুজৰাটী খাদ্যাভ্যাস গ্ৰহণ কৰি দিনটোৰ বাবে যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমাৰ লক্ষ্য আছিল জাম্বুৰ, সেই বিশেষ আফ্ৰিকান মূলৰ লোকসকলৰ সেই বিশেষ গাঁওখন য'ত জাকিৰহঁত বাস কৰে। গিৰৰ পৰা প্ৰায় 30-40 কিলোমিটাৰ যাত্ৰাৰ শেষত আমি সেই গাঁওখনত উপস্থিত হৈছিলোঁগৈ। জাকিৰে তাৰ বন্ধু এজনৰ সৈতে আমাৰ কাৰণে অপেক্ষা কৰি আছিল। আমি গাড়ীৰ পৰা নামি সিহঁতৰ লগতে গাঁওখনলৈ সোমাই গ'লোঁ।
গাঁওখনত প্ৰৱেশ কৰাৰ লগে লগে এনে লাগিল আমি যেন দক্ষিণ আফ্ৰিকাতে প্ৰৱেশ কৰিলোঁ। সৰু সৰু ল'ৰা ছোৱালীবোৰে বাহিৰতে খেলি আছে। সিহঁতৰ গাৰ গঠন, ছালৰ ৰং, চেহেৰা, কেঁকোৰা চুলি এই সকলোবোৰ দেখিলেই বুজি পোৱা যায় সিহঁত আফ্ৰিকান মূলৰ। বহু বছৰ ধৰি এই জনগোষ্ঠীৰ লোকসকল ভাৰত ভূমিত বাস কৰি ভাৰতীয় হৈ পৰিছে। সেই বিশেষ গাঁওখনত বাস কৰা সকলো লোকেই দক্ষিণ আফ্ৰিকাৰ মূলৰ সিদ্দি বাদশ্বাহ নামৰ জনগোষ্ঠীৰ লোক। গাঁওখনৰ ঘৰবোৰ অতি সাধাৰণভাৱে থেপাথেপিকৈ ইটাৰে নিৰ্মিত। আমি গাঁওখনৰ ভিতৰলৈ খোজকাঢ়ি আগবাঢ়িছিলোঁ। ছাল পুৰি যোৱা গুজৰাটৰ চোকা ৰ'দক সহ্য কৰাটো আমাৰ কাৰণে কঠিন আছিল। তথাপিও সকলো কষ্ট আওকাণ কৰি আমি আগবাঢ়িছিলোঁ। প্ৰায়বিলাক ঘৰৰ সন্মুখত মহিলাসকলে কাপোৰৰ ওপৰত চুমকি লগাই কিবা ডিজাইন কৰি আছিল। আমি আগবাঢ়ি গৈ এটা ঘৰৰ সন্মুখত থিয় হ'লোঁ। কেঁকোৰা চুলিৰে ক'লা ছালৰ এগৰাকী মৰম লগা যুৱতীয়ে কাপোৰত ডিজাইন কৰি আছিল। জাকিৰে বৰ উৎসাহেৰে চিনাকি কৰি দিলে তাৰ পত্নী বুলি। ছোৱালীগৰাকীয়ে লাজকৈ হাঁহি এটা মাৰিলে। কৌতূহলবশতঃ মই তাইক সুধিয়েই পেলালোঁ, ইমান ৰ'দত কেনেকৈ কাম কৰিছা বুলি। তাই হাঁহি হাঁহি উত্তৰ দিলে, আমি চোকা ৰ'দত কাম কৰিব পাৰোঁ, ৰ'দ নহ'লে কাম কৰিব নোৱাৰোঁ। আচলতে প্ৰখৰ ৰ'দক সহ্য কৰিব পৰা ক্ষমতা সিহঁতৰ ছালতে আছে চাগৈ। মহিলাসকলৰ হাতৰ কামবোৰ চাই বিমুগ্ধ হৈছিলোঁ। গৈ থাকোঁতে জাকিৰক আমি বিভিন্ন কথা সুধি গৈছিলোঁ। এটি পুত্ৰ সন্তানৰ পিতৃ 22 বছৰীয়া জাকিৰে আমাৰ সকলো প্ৰশ্নৰ উত্তৰ হিন্দীতে সুন্দৰকৈ দি গৈছিল। জাকিৰৰ পৰাই জানিলোঁ যে সিহঁতৰ অধিকাংশ লোকৰ অৰ্থনৈতিক অৱস্থাটো বৰ ঠিক নহয়। চৰকাৰী চাকৰি কৰা মানুহ খুব কমেই আছে। উল্লেখনীয় যে তেওঁলোকে হিন্দী আৰু গুজৰাটী দুয়োটা ভাষাই সুন্দৰকৈ ক'ব পাৰে। জাকিৰে আমাক গাঁৱৰ মুৰব্বীজনৰ ঘৰলৈ লৈ গৈছিল। তেওঁৰ ঘৰৰ অৱস্থা আনবিলাকতকৈ অলপ উন্নত। নাম শুনিয়ে বুজি উঠিলোঁ এই গাঁওখনৰ সকলো লোকেই মুছলমান ধৰ্মাৱলম্বী। মামুদ নামৰ মুখিয়ালজনৰ পৰা এই জনগোষ্ঠীটোৰ বিষয়ে বহু কথাই জানিলোঁ। সাধু যেন লগা তেওঁলোকৰ পূৰ্বজসকলৰ কাহিনীবোৰ মন্ত্ৰমুগ্ধ হৈ শুনি গৈছিলোঁ। মামুদে কৈ গৈছিল সিদ্দিসকল ভাৰতলৈ কেনেকৈ আহিল তাৰ নানান কাহিনী। জনবিশ্বাস মতে গুজৰাটত বাস কৰা সিদ্দিসকলক জুনাগড়ৰ নবাবে আনিছিল বিভিন্ন কামত সহায়ৰ বাবে। মামুদে কৈছিল যে কোনো ঐতিহাসিকৰ মতে আফ্ৰিকান মূলৰ সিদ্দি জনগোষ্ঠীৰ লোকক আজিৰ পৰা 300 বছৰ আগতে আৰবৰ বেপাৰীসকলে আৰু পৰ্তুগীজসকলে দাস হিচাপে ভাৰতলৈ লৈ আনিছিল। সিদ্দিসকল ভাৰতলৈ কেনেকৈ আহিল এই বিষয়ত নানান কাহিনী পোৱা যায়। মই অনুভৱ কৰিছিলোঁ হয়তো তেওঁলোকেও নাজানে প্ৰকৃততে কেনেকৈ আহিছিল তেওঁলোকৰ পূৰ্বজসকল। এই সিদ্দিসকল বৰ্তমান গুজৰাটী কৃষ্টি সংস্কৃতিৰ লগত সম্পূৰ্ণ মিলি গৈছে। তেওঁলোকে গুজৰাটী ভাষা সুন্দৰকৈ ক'ব জানে। তেওঁলোকে গুজৰাটী ভাষাকে মাতৃভাষা জ্ঞান কৰে। গুজৰাটীসকলৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰাৰ লগতে তেওঁলোকে গুজৰাটীসকলৰ সকলো উৎসৱ পাৰ্বণ উলহ মালহেৰে উদযাপিত কৰে। জাকিৰে গৌৰৱেৰে এই কথাও জনালে যে তেওঁলোক গুজৰাটী কৃষ্টি সংস্কৃতিৰ লগত মিলি থাকিলেও নিজৰ পৰম্পৰাগত সংস্কৃতি পৰম্পৰা ৰক্ষা কৰাত অহোপসাৰ্থ কৰি আহিছে। অৱশ্যে তেওঁলোকৰ বিবাহ নিজৰ সম্প্ৰদায়ৰ মাজতে অনুষ্ঠিত কৰে। তেওঁলোকৰ নিজা উৎসৱসমূহ উদযাপন কৰাৰ লগতে নিজৰ পৰম্পৰাগত লোকগীত মাত আৰু নৃত্যসমূহ সংৰক্ষিত কৰি আহিছে। এই কথা অৱশ্যে আমি ৰিজৰ্টখনত কৰা তেওঁলোকৰ ধামাল নাচ চাই বুজি উঠিছিলোঁ। মামুদে আমাৰ আগত দুখো প্ৰকাশ কৰিলে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটোৰ কাৰণে। তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান টনকিয়াল নহয়। তেওঁলোকে মূলতঃ খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। অৱশ্যে মাতৃগৰাকীতকৈ শ্ৰমিকৰ সংখ্যাহে বেছি। মহিলাসকলে কাপোৰত ডিজাইন দিয়া কাম আৰু বেগ বনোৱাৰ কামত নিয়োজিত হয়। চৰকাৰী সুবিধাৰ পৰা বঞ্চিত বুলিও তেওঁ দুখ কৰে। তেওঁলোকৰ কোনোৱে টুৰিষ্ট গাইডৰ কাম কৰে, কোনোৱে গাড়ী চালকৰ কাম কৰে, কোনোৱে হোটেলত সহায়ক ল'ৰাৰ কাম কৰে। তেওঁলোকৰ অতি কম সংখ্যক লোকেহে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। মামুদৰ ঘৰত আমাৰ আপ্যায়নৰ ব্যৱস্থা কৰিছিল যদিও আমি তাৰ পৰা ডিউলৈ যোৱাৰ আঁচনি বনাই থোৱাৰ বাবে লৰালৰিকৈ গাঁওখনৰ পৰা ওলাই আহিছিলোঁ। অৱশ্যে আহিবৰ সময়ত তেওঁলোকৰ লগত ফটো তুলিবলৈ পাহৰা নাছিলোঁ।
আহিবৰ সময় জাকিৰে কৈছিল, আমাক নাপাহৰিবি। নাপাহৰোঁ কেতিয়াও, চিৰদিন মনত ৰৈ যাব জাকিৰহঁতৰ কথা। সুখ আৰু দুখৰ এক মিশ্ৰিত অনুভূতিৰে মন ভৰি পৰিছিল। পাহৰিব নোৱাৰা এক অভিজ্ঞতাৰে সমৃদ্ধ হৈ জাকিৰ আৰু মামুদৰ পৰা বিদায় লৈছিলোঁ। বহু বছৰ পূৰ্বে নিজৰ দেশ এৰি হাড়ে হিমজুৱে ভাৰতীয় হৈ পৰা এই চিত্ৰী জনগোষ্ঠীৰ লোকসকলৰ বহু অকথিত কাহিনীৰ দস্তাবেজ লৈ যাত্ৰা কৰিছিলোঁ বেলেগ এখন গন্তব্যস্থানলৈ।